অঁ মা এই তোমাৰ দেখোন চৰ্দি লাগছি এইগিলাখান কিয় চাফা কৰি আছা থৈ দিয়া আৰু আজি অলপমান গ্লাছখন চাফা কৰি আছোঁ ৰ'ব মা গাটো অলপমান বেয়া একো নহয় ঘৰৰ কামগিলাখানটো কৰিবই লাগিব কাৰণ ঘৰৰ কামগিলাখান ঘৰটো চাফা হৈ থাকিলেহে নিজৰ ভাল লাগিব হয়নে নহয় আৰু মই এনেই বহি থাকিবৰ কাৰণে টান পাওঁ মা জানে না সেইকাৰণে মই মানে কিবা নহয় কিবা এটা কৰি থাকিব পাৰিলে ভাল লাগে আজিয়ে চাফা কৰি শেষ কৰবা না কি এইগিলাখান থৈ দিয়া এই চৰ্দি হৈ আছে ধূলি দেখোন মস্ত পিছত চাফা কৰবা দিয়া ধূলি একো নহয় ধূলিটো থাকবই আৰু মা কি কৰিব আৰু উপায় নাই একো নহয় ধূলি চাৰিওফালে ধূলি আৰু ক'ত আপুনি শান্তি পাব ধূলিৰ পেৰে গছ গছনি নোহোৱা হৈ গৈছি না সেইটো হয় অৱশ্যে তুমি কাম কৰি ভাল পোৱা কাম নকৰাকৈ থাকবা নৰা দেখছোঁ মই অঁ এইখিনি ধূলি চাফা কৰা হ'ল মই মুচি দিম ৰ'ব মা এইখিনি কি আৰু ঘৰ চৰ মুচবা এতিয়া ৰ'ব নালাগে না মা একো নহয় মই মুচি দিম কাপোৰখিনি থৈ লওঁ চাহ বনাইছিলোঁ মই খাবা নেকি চাহ বনাইছে নেকি মায়ে দিয়ক বা বিৰাট মন যায় আছিল চাহ একাপ খাবৰ কাৰণে কাম শেষ হোৱা নাই ৰ'ব আছে আৰু অলপমান এই ডাইনিংখন অলপ চাফা কৰি দিব লাগিব একো নহয় মা মই কৰি থাকিম মই কাম কৰি ভালেই পাওঁ মই অলপমান ওলাই যাওঁ অলপমান আধা ঘণ্টা 1 ঘণ্টামান পিছত আহিম কি আপুনি ইটাই যাব নেকি অঁ নেগেলি নহয় নেকি মা নহয় যাব লাগবই আহি আছোঁ মই দেৰি নকৰোঁ যাবাই লাগব যাক দে মই চাহকাপ খাম যাক কি যে ৰিল মাখা হৈলাই আজিকালি কি খাবা এই 10 মিনিট আগতে খানা দিয়া নাই এতিয়া একো দিবা নোৱাৰোঁ মই এতিয়া ৰিল চাই আছোঁ আৰু শুনা আইতা আহিলে ভুলতেও নক'বা মায়ে ৰিল চাই আছে ক'বা মায়ে কামে কৰি আছে